ৰঙীন নৈ ৰঙা নদী য'ত লুকাই আছে স্বপ্ন বীজ অনন্তকাল নিৰৱধি বন্দী নদীয়ে ভাল নাপায় সাজোন কাচোন বৈ আছে বৈ যাব দিয়া নহ'লে নিয়ম ভঙাৰ অপৰাধত চলাব অত্যাচাৰ অনন্তকালৰ আকাশবাণী ডিব্ৰুগড় আঞ্চলিক বাতৰি পঢ়িছো অৰুণিতা দেৱীয়ে ভাৰতবৰ্ষত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ অভূতপূৰ্বভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষ কোভিড সংক্ৰমিত হৈ আটাইতকৈ কম ৰোগীৰ মৃত্যু হোৱা বিশ্বৰ অন্যতম দেশ হিচাপে চিহ্নিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আমাৰ দিনত নাছিল দেই এই কৰোনা নে অৰুণা ভাইৰাছ এই আমাৰ গাঁৱতো হয় বুলিহে ভয় লাগিছে পিছে যি হলেও হওক এই ৰমণী পাঠকক দেৱাই পালিৰ কথা আগতীয়াকৈ কৈ থব লাগিব বাৰু এই কৰোনা হৈ মৰাৰ আগতে চাহ একাপকে খাই লওঁ হেৰা হেৰা শুনিছানে এই গাখীৰ দিয়া চাহ একাপ আনা আৰু তোকে একাপ চাহ নাখায় ৰাতিৰ পুৱাৰ পৰা দুকাপ চাহ খালে ডাক্তৰে বয়স বাঢ়ি যোৱাৰ কাৰণে চাহ কমাই খাবলৈ কয় কিন্তু আমাৰ জনা আকৌ ঘণ্টাই প্ৰতি চাহ কাপ লাগে লওক বনাই থৈছো আপোনাৰ চাহ ভাত বনাই বনাই জীৱনটো গ'ল এতিয়া দিনটো এটা এটাকৈ মাতি আনি থাকক আৰু এই বুঢ়া বয়সত মূৰতীয়া চাহ বনাই বনাই মাৰ নাখাও তোৰ চাহ এই চাহ ভাত কেইটা বনাই বৰ ডাঙৰ কাম কৰিলি হেৰ' তোৰ নিচিনা মাইকী মানুহে গোটেই দেশ চলাইছে মোৰ এই ফুটা কপাল তোক যে মই কেনেকৈ পালোগৈ সেই তাহানি চাইডে পিতাই ৰহে ৰৈ দিয়া পতাহে ভাল আছিল বাহ এখেতৰ কথা চোৱা নাপায় আৰু দেই গোটেই জীৱনটো ময়ে তে চম্ভালি আছো তাক গুণেই নাই সময়মতে চাহ ভাত এতিয়া আপোনাৰ পিতাই চাইডে ৰহিদৈহে আনিছিলে হে অৰুণা ভাইৰাছ গোটেই লৈ যোৱাহে বাহ বৰ দান কাটি মানুহ দেই এই গাঁৱৰ গাঁওবুঢ়া বুলি মোক চবেই ইমান সন্মান কৰে কিন্তু মোৰ ঘৰখনতে সন্মান নাই না তিৰিৰ পৰা পাওঁ না পূবৰে পৰা পাওঁ তথাপিও নিজৰ মানুহজনীৰ লগত দৈনিক খুট খাটকন নালাগিলে দেখোন ভালেই নালাগে এইবোৰ আমাৰ দুইৰে মাজত থকা মৰম ভাল পোৱা সময় হলে যেনিবা বিস্ফোৰণ হৈ কাজিয়াৰ ৰূপ লয় মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ এই চাহ একাপো খাই আহোঁগে আৰু এই গাঁওবুঢ়া দায়িত্ৰী গাঁৱৰ খবৰ কেইটাও দি থৈ আহোঁগে অ' বোলো গাঁওবুঢ়া দায়িত্ৰী ঘৰত আছেনে অ' দায়িত্ৰী এইটো কণ দিলে দেখোন আছো না বহ কণ দিল তই আহিবি বুলি মই অতৰ পৰে বাচ্ছা আহিছো হয়নে তই আহি গাঁৱৰ ইমূৰৰ পৰা সিমূৰৰ খবৰটো নিদিলে মইনো কেনেকৈ জানিম বাৰু এৰা দায়িত্ৰী এই আজি গাঁৱৰ কেইবাটাও গৰম গৰম খবৰ আছে হয় নি তাৰ আগতে এই খুৰীদেউক চাহ একাপ আনিবলৈ কচোন ৰ খুৰী এৰাই চাহৰ লগত ঢেৰ কিবা কিবি কৈ আছে অ' হয় নেকি কি বা কয় খুৰীদেৱে গালি 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 এই নালাগে দিয়ক এই মোৰ জনীৰ পৰা ৰাতিপুৱাই পৰাই খাই আহিছো এই আৰু নালাগে দিয়ক আচলতে আমাৰ এই ডেকা বুঢ়া সকলো পুৰুষৰ ওপৰত এই মহিলা মখাৰ অত্যাচাৰ চলিছে বুজিছে এই আমাৰ এই নিৰ্যাতিত পুৰুষসকলে এই ন্যায় পায় নে নাপায় ভগৱানেহে জানে আৰু দেই বাহ কণ্টিলো নিৰ্যাতিত আমি নাই তহঁতবিলাক পুৰুষৰ কাৰণে নাৰীবিলাকে ঘৰৰ পৰা বাহিৰলৈ ল'ব নোৱাৰে নাৰীৰ কি স্বাধীনতা নাই পুৰুষে কিবা ভুল কৰিলে একো নাই কিন্তু নাৰী সামান্য ভুল হলে গোটেই ৰামায়ণখনেও শুদ্ধ হৈ যায় ল খা মইতো আহিবি বুলি জানিছিলো সেইকাৰণে বনাই থৈছো আৰু যদি মোৰ কথা বেছি বেয়াকৈ ওলাবলৈ হয় আজিৰ পৰা চাহ নালাগে ঠাণ্ডা পানী এটুপো নাপাবি খুৰীদেউ সেই আপোনাৰ কথানো বাৰু মই কি বেয়াকে কলো হে এই মই নাৰীসকলৰ কথাহে কৈছো মই কি নাৰী নহয় হয় এই মানে মই আন নাৰীসকলৰ কথা কৈছো খুৰীদেউ সেই আপোনাৰ দৰে লক্ষী তিৰোতাৰ এইবোৰৰ লগত একদম তুলনা নহয় বাহ কণ্টিলো মাখনেৰে উপচাই দিছো আৰু ন বাৰু আমাৰ জনকো বুজাবিচোন তহঁতৰ লক্ষী খুৰীয়েৰৰ কথা বাৰু কণ্টিলো দেখিলি নহয় এতিয়া গাঁৱৰ খবৰবোৰ কচোন এই কথা এটা গম পাও নে নাপাও কি বা এই পুনাৰামৰ জীয়েক যে পলাই গৈছিল কালি দুইটাকে পালে নহয় হয় নি পুনাৰাম আৰু মহেন্দ্ৰনী দুইটাকে এতিয়া থানাত গতাই দিছে এই মহেন্দ্ৰৰ পুতেকৰ পৰা এই নাবালিকা অপহৰণৰ দাবীত 20,000 টকা দাবী কৰিছে নহয় কি যে কলি আগতে গাঁৱৰ গাঁওবুঢ়া হিচাপে এইবোৰ ময়ে মীমাংসা কৰিছিলো এতিয়া এই সামান্য কথাৰে থানা পালেগৈ কিন্তু ভাবি আচৰিত লাগে দেই
এই থানাৰ পুলিচ মুখাই দৰমহা পায় নে নাপায় বাৰু? প্ৰতিটো কেছতে যে 5,000 10,000 কৈ লয়। এনেকে হ'লে বাৰু দেশখন কেনেকৈ আগবাঢ়িব? এৰা দেই পিছে দাইটি অ আৰু এটা খবৰ শুন আকৌ কিবা এই মনেশ্বৰৰ ঘৈণীয়েকৰ হাঁহজনীয়ে অ এই দেউৰামৰ নঙলা মুখত কণী এটা পাৰিলে অ ইপিনে এই দেউৰামৰ সৰুটো পুতে কোলাল নহয় আকৌ মেট্ৰিক পৰীক্ষা দিবলৈ অ এই বাটৰ মুখত বোলে কণীটো দেখি এই দেউৰামৰ পুতেকে গণিতৰ পৰীক্ষাত 30 নম্বৰো কৰিব নোৱাৰে তাৰ পিছত উপায় নাপাই দেউৰাম গ'ল নহয় পুলিচ থানালৈ এই মনেশ্বৰৰ ঘৰৰ হাঁহজনী আৰু এই ঘৈণীয়েকৰ ওপৰত এজেহাৰ দিব তাৰপিছত ৰাতিলৈ আৰু মনেশ্বৰৰ ঘৰত পুলিচে আহি মনেশ্বৰৰ ঘৰৰ কাককে নাপায় সেই হাঁহজনীকে উঠাই লৈ গ'ল ৰাতিলৈ আৰু এই হাঁহজনীৰ পাখিকেইটাৰ বাহিৰে পুলিচে সকলোবোৰ এই গণ অভক্ষণ কৰিলে ৰাতিপুৱালৈ আৰু এই ইটোৰ পৰা 500 সিটোৰ পৰা 500 লৈ এই কেছটো মীমাংসা কৰি থৈ দিলে নহয় বাৰু এই মনেশ্বৰৰ পৰা যে 500 টকা পুলিচে ল'লে সেইটো বাৰু বুজি পালো এই এজাহাৰ দুটা দেউৰামৰ পৰা পুলিচে 500 টকা কিয় ল'লে সেইটোহে বুজি নাপালো দেই যাই তয়ো আৰু মানুহ দেই হেৰ' এই মনেশ্বৰক ধৰিবলৈ যাওঁতে এই পুলিচে জীপখনক তেল ভৰাবলৈ ল'লে আকৌ এনেকৈয়ে চলি আছে ন তথাপিও আমাৰ গাঁৱৰ বুজাকেইটাই নুবুজে কাজিয়া লাগিলেই মাথো পুলিচ গাঁৱৰ ককাই ভাই কেইটাৰ লগত কেনেদৰে মিলা প্ৰীতিৰে থাকো নাই দেশ প্ৰগতিৰ পথত বুজিছ বন্ধু ধনী হোৱা চাম ধনী হৈ গৈ আছে আৰু দুখীয়া নিচলা কেইটা ধনী চামৰ সুপনাৰ বুলি হ'ব লগা হৈছে এৰা দাই পিছে এই গাঁৱৰ মূৰৰ ৰঙা নদীৰ এই পিকনিকৰ কেছটো গম পাওঁ নে নাপাওঁ নদীখনৰ কথা ক'লে দেখোন বুকুখন কিবা গাছ মাৰি ধৰে তথাপিও কচোন বাৰু কি হ'ল ৰচোন ৰদাইটো এইবোৰ কথা আৰু মনত নেপেলাবি এই প্ৰথমে কথাটোতো শুনি ল এই কালি এই চহৰৰ পৰা এচাম ডেকা গাভৰুৱে আহি আমাৰ নদীৰ মূৰত সেই ডিস্কো গান লগাই পিকনিক খালে যাবৰ সময়ত দেখিলো গোটেই প্লাষ্টিকৰ আৱৰ্জনাবোৰ আমাৰ এই নদীৰ পাৰতে পেলাই থৈ গ'ল ইপিনে এই আমাৰ চহৰৰ কেইটামান ল'ৰাই এই নদীখনক লৈ কিবা গৱেষণা কৰি আছিল যাবৰ সময়ত দেখিলো গোটেই প্লাষ্টিকৰ আৱৰ্জনাবোৰ এই সিহঁতিয়ে চাফা কৰি থৈ গ'ল শুনিছো ল'ৰাকেইটা আহিয়ে থাকিব বোলে বৰ ভাল ল'ৰা বুজিছনে দাইটি কণ্টিল ল'ৰাকেইটা আহিলে মোৰ ওচৰলৈ এপাক লৈ আহিবিচোন লৈ আহিম বাৰু দাইটি দাইটি মই যে কৈছিলো ল'ৰা কেইজন এই কেইজনে বুজিছ হয় নি তোমালোকেই ন সেই ছাত্ৰ কেইজন হয় বাৰু দেউতা তোমালোকৰ কথা এইকেইদিন গাঁৱত প্ৰায় ওলাইয়ে আছে মই এইখন গাঁৱৰে গাঁও হয় বাৰু দেউতা আমি আপোনাৰ ওচৰলৈ যাম বুলি ভাবিছো নমস্কাৰ মই প্ৰশান্ত আৰু এয়া মোৰ লগত মাধুৰ্য আৰু এয়া হৰে কৃষ্ণ আৰু এয়া ধ্ৰুৱ আমি NL চায়েন্স কলেজৰ গৱেষক ছাত্ৰ মোকতো তোমাৰ লগত কিহৰ দৰকাৰ মানে বৰ দেউতা এই নদীখনৰ নাম কিয় ৰঙা নদী নদীখনৰ লগত কিমান মানুহ জড়িত আৰু এই যোৱা কেইবছৰ হৈ যোৱা বানপানী গৰাখহনীয়া এইবোৰৰ তথ্য আমি বিচাৰিছো আকৌ মনত নেপেলাবি এই কালযুগ বাকী চব তথ্য দিব পাৰিম কিন্তু যোৱা বছৰ হৈ যোৱা এই বানপানী আৰু গৰাখহনীয়াৰ ছবিখন মনত পেলাবলৈ মোৰ যে সাহস নাই বুজা নাই বৰ দেউতা কি হৈছিল বাৰু কেলে তোমালোকে নাজানে জানো যোৱাবাৰ আমাৰ এই নদীখনে গাঁওখন চাৰ্ভাৰ কৰি যোৱাৰ কথা হয় দাদা শুনিছিলো আৰু পেপাৰটো ওলাইছিল গাঁৱৰ এটা বিস্তৰ অঞ্চল মানে জাগ হৈছিল বহুজন গিয়ৰা হৈছিল আৰু শুনা পাইছিলো দুই এজনে বোলে প্ৰাণো গৈছিল আপোনালোকে বেয়া নাপাব দেই কোনোবা অচিনাকি মানুহ আহিলে মালতীয়ে আমাৰ পোনাখনক ঘূৰাই দিব পাৰে বুলি ভাবে যোৱাবাৰ বাৰিষা এই নদীতে আমাৰ পোনাখন হেৰাই গ'ল তেতিয়াৰ পৰা মালতীয়ে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলালে বুজিলা হ'ব নতুনকৈ আৰু কিনো তথ্য পালাই দেখোন এসময়ত এই নদীখনেই আছিল
আমাৰ সকলোৰে ৰঙীন সপোনৰ ৰঙা নদীৰ খাৰুৱা পলসত জীপাল হৈছে আমাৰ সেউজীয়া পথাৰৰ লগতে আমাৰ ৰঙীন সপোন। কিন্তু হঠাৎকে নদীখনে ৰুদ্ৰমূল দি থলে। আমি নাজানো এতিয়া কেৱল নদীখনৰ কথা ক'লে সকলোৰে বুকুখন গধুৰ গধুৰ। নদীৰ এই তাণ্ডৱৰ কাৰণ আমি নিজেই বৰদেউতা। আধুনিকতাৰ জীৱন কটাবলৈ গৈ এতিয়া সকলোকে 24 ঘণ্টাই কাৰেণ্ট লাগে আৰু এই কাৰেণ্ট উৎপাদন কৰিবলৈ গৈ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ নদীবান্ধ বনাইছে। ফলত পাহাৰৰ মাটি পৰি নদীপৃষ্ঠ বাম হৈ গৈছে আৰু বাৰিষা অলপ পানীৰ ফলতেই ফেনে ফুটুকাৰা বাঢ়ি চাৰিওফালে চাৰখাৰ কৰিছে। নদীৰ বান্ধৰ দ্বাৰা নদীৰ প্ৰাকৃতিক গতিধাৰাক ব্যাঘাত জন্মে। খৰালি নদীত পানী থকাৰ পৰিৱৰ্তে বাৰিষাৰ দুই এটা বৰষুণতে মাথাউৰি ভাঙি বানপানী গৰাখহনা ইত্যাদি হয়। ইয়াৰ উপৰিও নদীত আমি বা আমাৰ দৰে পিকনিক পাৰ্টি উদ্যোগ ইত্যাদিয়ে বোলা বয় বস্তু হৈছে এই গৰাখহনীয়াৰ অন্যতম কাৰণ। আমি ইয়াৰ ওপৰতে গৱেষণা কৰি তথ্য গোটাব ধৰিছোঁ। কি লাভ হ'ব তোমালোকৰ এই গৱেষণাৰ পৰা? বহু দেখিলোঁ এনেকুৱা গৱেষণা, চব ভেকু ভাওনা। কাৰোবাৰ চাকৰি হৈছে, এনেকুৱা গৱেষণা ইউনিভাৰ্চিটি কলেজৰ চুকত আৱৰ্জনা হৈ পৰি আছে। সঠিক কামত অহা হ'লে হয়তো আজি অসমৰ নদ নদীবিলাকৰ এনে দুৰৱস্থা নহ'লহেঁতেন। ঠিকেই কৈছ ৰাজেন, এইবোৰ চব ফুটুকাৰ ফেন। ইয়াৰ উপৰিও আমাৰ গাঁৱৰ পৰা ইঞ্জিনিয়াৰ অফিচাৰ চহৰত চাকৰি কৰা ল'ৰাকেইটাক যদি এই ৰঙা নদীৰ ৰঙা তেজৰ দাগবোৰে ৰিঙিয়াই মাতিলে হয়, সিহঁতি অৰ্জন কৰা জ্ঞানেৰে ৰঙা নদীৰ ৰঙা তেজৰ দাগবোৰ দিব পাৰিলে হয়। কিন্তু কম, মোৰ নিজৰ ল'ৰাই জলসম্পদ বিভাগৰ অভিযন্তা, কিন্তু ক'ত এই নদীখন নালাগে। এই বুঢ়া মাক বাপেকৰ সকলোবোৰেই তাৰ আখৰি। ধিক্কাৰ দিওঁ এনে সন্তানক। বুঢ়া মাক দেউতাকৰ খবৰ ল'বলৈ আহৰি নথকা তহঁতবোৰৰ মালতী পোনাখনৰ দৰে ৰঙা নদীৰ কোবাল সতে গ্ৰাস কৰা হৈ ভাল আছে। তেনেকৈ নক'ব দাদা, আমি তেনে আদৰ্শৰ নহয়। কেনেকৈনো বিশ্বাস কৰোঁ? বহু দেখিলোঁ, নদী পূজাও কৰিলে, গৱেষণাও কৰিলে, কিন্তু বাৰিষা জানো নদীখনৰ প্ৰবলতা ৰোধ কৰিব পাৰিলে? নাই খুৰাদেউ, আমি চাকৰিটা কৰিবলৈ এইবোৰ কৰা নাই। নদীৰ ভয়াৱহতা কেনেকৈ ৰোধ কৰিব পাৰি তাৰ বাবে আগবাঢ়িছোঁ। নাজানো সফল হ'ম নে নাই। আন কাৰোবাৰ ৰঙীন সপোনৰ নদীখনলৈ মনত নকৰিলোঁ, আমাক কিন্তু ৰঙা নদীয়ে ৰিঙাই মাতিছে আৰু আপোনালোকৰ জীয়া সপোনবোৰ ৰঙীন কৰিবলৈ। ৰঙীন? কি ৰঙীন? হোৱা হোৱা আমাৰ ফুটাকতে ৰঙা নদীৰ বালি চাপৰিত এখন ৰঙীন চিলা উৰুৱাই আছে। বলকো তাক ধৰি আনোগে, নহ'লে ৰঙা নদী কোবাল ধৰি তাক উৰুৱাই নিব। বুজিলা বাপাহঁত, এনেকৈ মালতীৰ দৰে বহুতৰ সপোনবোৰ ধানবাদ। তোমালোকে কেনেকৈনো আমাৰ জীয়া সপোনবোৰ ৰঙীন কৰিব বিচাৰিছা সেইটোহে বুজা নাই। বৰদেউতা, এইকেইদিন আমি ইয়াৰ ওপৰতে গৱেষণা কৰি আছো। আমি গৱেষণাৰ লগতে নদীত পৰি থকা প্লাষ্টিকৰ সামগ্ৰীবোৰো আঁতৰাইছোঁ। জৈৱ বৈচিত্ৰ্য অটুট ৰাখিবলৈ মাথাউৰি কাষে কাষে বৃক্ষৰোপণ কৰিছোঁ। জানো মথাউৰিটো ঠিকাদাৰে বালিৰে বনাইছে। আমি বালিৰে বনোৱা মথাউৰিৰ ওপৰত শাৰী শাৰীকৈ গছ ৰুই মথাউৰিৰ বালি টান কৰিব বিচাৰিছোঁ। আৰু আমি জানো যে গছৰ শিপাই মথাউৰিৰ বালি টান কৰিব। নদী পূজা পতাৰ সলনি জলসম্পদ সংৰক্ষণৰ ওপৰত আমি গুৰুত্ব দিব বিচাৰিছোঁ। নদীবাদ বন্ধ কৰিবলৈ আন্দোলন চলি আছে, কিন্তু বন্ধ হোৱা নাই। ঠিক আছে, যি চৰকাৰে ৰাইজৰ কথা নুশুনি বৃহৎ নদীবাদ মানিবলৈ চেষ্টা কৰিছে, তেনে নেতাক ইলেকশ্যনৰ সময়ত গাঁত প্ৰৱেশ নিষিদ্ধ হিচাপে ঘোষণা কৰিব লাগে। প্লাষ্টিক বৰ্জন, বৃক্ষৰোপণ, জলসম্পদ সংৰক্ষণৰ দৰে এনে বহু কামেই আমি কৰিম বুলি ভাবিছোঁ। আমাৰ গৱেষণা ইউনিভাৰ্চিটিত থকা ডাষ্টবিনত সোমাই থবৰ বাবে নহয়। ৰঙা নদীৰ তাণ্ডৱত যাতে কোনো লোক কিভাৰণ, মালতী বিহিৰ দৰে কোনো দুৰ্ভগীয়াৰ আৰ্তনাত যাতে ৰঙা নদীৰ বালি চাপৰিত কেতিয়াও কোনো জড়িত নহয়, তাৰ বিপক্ষে আমি যুঁজিব লাগিছোঁ। ৰঙা নদীৰ বালি চাপৰি সকলোৰে ৰঙীন সপোনবোৰক আমি আদৰি আনিব বিচাৰিছোঁ। আহকচোন সকলোৱে আমাৰ এই জয়যাত্ৰাৰ সাক্ষী হৈ